অ নয়ন, তই দেখো সিদিনা হঠাৎ নোহোৱা হৈ গলি মোক ছোৱালী কেইজনীৰ ওচৰত অকলে এৰি। এই নহয় ৰ সিদিনা মায়ে হঠাৎ ফোন কৰিলে কোনোবা হেনো ঘৰত আলহী আহিছে। মই ৰঞ্জনক লগ পালো, তাৰ লগতে গ'লো। অ হয় নেকি? দে ঠিকে আছে দে, সেইদিনা মোৰো বহুত দেৰি হ'ল। এতিয়া এইবোৰ বাদ দিয়া, সিদিনা যে ছোৱালীজনীক প্ৰপ'জ কৰিছিলা কি হ'ল নকলাচোন। কি হ'ল মানে সেইদিনা কি হোৱা নাই সেইটো নুসুধা কিয়? সেইটোৱে কচোন সিদিনা কি হ'ল। তে শুন, তুমি চাগে গমেই পাইছা মই কিছুদিনৰ পৰা তোমাক ফ'ল' কৰি আহিছো। তাতে মই এতিয়া কি কৰিব লাগে? মানে ইয়াত তোমাক মোৰ ভাল লাগে। পাগল নেকি তুমি? এনেকৈ যে ৰাস্তাত ছোৱালী প্ৰপ'জ কৰিব আহিছা, অভদ্ৰ কৰবাৰ। সেইটোহে কথা, তই বেকাৰ কাৰণে তেনেকৈ কৈছে। তই এটা কাম বিচাৰি ল। কামটো বিচাৰি আছো ন, মোৰো সেই যি টি কাম কৰিব লাজ লাগে। চা ভাই, আজিৰ দিনত তোক ছোৱালী এজনী ভাল পাবলৈ হ'লে তোৰ চেহেৰাতকৈ তোৰ টকা পইচাতে বেছি গুৰুত্ব দিয়ে। সেইকাৰণে কামত লাজ কৰি লাভ নাই, যিকোনো সৰু ডাঙৰ কামেই হওক এটা উপাৰ্জনৰ পথ উলিয়াই ল। ময়ো তেনেকুৱা কিবা এটা কৰো ৰবা এই দুদিনমানৰ ভিতৰতে। এতিয়া বুজিলি নহয়, এইবোৰ ছোৱালী ধান্দা বাদ দিয়া, কামত মনোযোগ দিয়া। মই এতিয়া কি কৰো? মই যে তাইক প্ৰপ'জ কৰাৰ আগতে বহুত ভাল পাই পেলালো। নয়ন, এতিয়া ঘৰত যাওঁ, ৰাতি হ'ল বহুত। বিলকুল দে। ইতিমধ্যে আপোনালোকে দেখিলে তছনুৰে মনৰ পৰা ভাল পোৱা ছোৱালীজনীয়ে তাৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে আৰু বন্ধু নয়নৰ কথা শুনি সি এটা গেৰেজত কাম কৰিবলৈ লয়। কিন্তু তাৰ সেই ত্যাগ আৰু সংগ্ৰাম দেখি ছোৱালীজনীয়ে বাৰু তাৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিবনে? তেন্তে আহকচোন কাহিনীটোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ি যাওঁ। ষ্টাৰ্ট হোৱা নাই? কি হৈছে চাই দি আছো ৰবা, অলপ ওপৰত ঠেলি দিয়াচোন গাড়ীখন। দাদা কেই টকা দিব লাগিব? 100 টকা দিলে হ'ব দিয়া। ইয়া সেইদিনা তোক প্ৰপ'জ কৰা ল'ৰাজন দেখোন ইয়াত। তাৰ অকাত চাচোন, সি মোক ভাল পাব আহে, তাৰ চেহেৰা চা, কাম চাচোন, বুজি নাপায়। যিয়েই নহওক, সি যে তই কৰা অপমানৰ পিছতো কিবা এটা কাম বিচাৰি লৈছে। সি যিয়ে নকৰক কিয়, মই এবাৰ ভাল নোপোৱাৰ পিছত সি আৰু চাকৰি কৰিলে মই তাক ভাল পাব নোৱাৰো। মোৰোতো আত্মসন্মানৰ কথা আছে। হেল্ল', ক'ত আছা ন? কালি আঠাইত যাব লাগিছিলে, পাৰিবিনে? এই গাৰ্লফ্ৰেণ্ডজনীক লগ ধৰিব যাব লাগিছিলে। কালি কালি যাব লাগিব, কিন্তু চুকা এজনী মতাই দিম দেই, টেনশ্যন ল'ব নালাগে। ক'ত যোৱা মইনা? আজি কলেজ নাই নেকি? আছে আমাৰ, কিন্তু আজি নাযাওঁ, লগৰ এজনী বাৰ্থডে আছে, তাত যাম, আহোঁতে অলপ পলম। ঠিক আছে, যোৱা হ'ল কাৰণে আহিবা, দিনকাল ভাল নহয়। ইমান সময় লাগে তাৰ এইখিনি আহোঁতে। এইফালে মাক কৈ আহিছোঁ বান্ধৱীৰ বাৰ্থডে খাবলৈ যাম।
কিমান সময় লাগে তোমাৰ এইজনী আহোঁতে? এই একো নাই দিয়া, নয়নো কলা বহিলো, অকলে আহিব ভাল নালাগে। তুমি এতিয়া গালি হা। আহি আছে। পিছে তোমাৰ খবৰ কোৱা? ইমান দিনৰ মূৰত লগ পাইছো, খবৰ ভালেই। বাকী আজি তোমাক বহুত ধুনীয়া লগা হৈছে। এই হ'ব, ইনচাল কৰিব নালাগে দিয়া। ইনচাল আৰু কিয় কৰিম, সঁচাই কৈছো। এইজনী দেখোন তষ্ণুৰে ভাল পোৱা ছোৱালীজনী। সিদিনা ইমান বেয়াকে তাক কৈছে, আজি আমাৰ ইয়াৰ লগতে লিলিমা কৰি আছে। মই তাক ক'ব লাগিব এই কথাটো, নহ'লে বেয়া হ'ব। এতিয়া এই ভিডিঅ'টো দেখুৱাব লাগিব, নহ'লে সি বিশ্বাস নকৰে। বহুত টাইম ৰহিলা ন, বেয়া নাপাবি হা। বেয়া নাপাওঁ দিয়া। এইজনীয়ে মোৰ গাৰ্লফ্ৰেণ্ড। হয় নেকি? হেল্ল', ভাই ক'ত আছা? তোৰ লগত এটা ডাঙৰ কথা আছে। তই আমাৰ হাউৰ ওচৰত আহাচোন। দিয়া। দে কচোন, ইমান ডাঙৰ কি কথা আছে? মই আজি ৰঞ্জনৰ লগত তাৰ গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ গৈছিলোঁ। পিছত গৈ দেখা পালোঁ সেই ছোৱালীজনী দেখোন হিয়া। কি তই সঁচাই কৈছনে? নাই নাই, মোৰ কিন্তু বিশ্বাস হোৱা মই নাই। জানো তোৰ বিশ্বাস নহয় বুলি, সেইকাৰণেতো মই ভিডিঅ' কৰি লৈ আহিছোঁ, এইটো চোৱা। ভাই, ভিডিঅ'টো তই এডিট কৰিছা নেকি? মই কিয় এডিট কৰিম, পাগল হৈছা নেকি? মোৰ কিন্তু বিশ্বাস হোৱা নাই, ইয়াৰ এনেকুৱা আনৰ লগত দেখা পাওঁ। তোৰ বিশ্বাস নহ'লেও এইটো সত্য। ইয়া মোৰ লগত কিয় এনেকুৱা কৰিলে ভাই? কি কৰিবা এতিয়া? মই তাৰ বিহেনে জীয়াই থাকিব নোৱাৰিম ভাই, মই নোৱাৰিম। তই পাগল হৈছা নেকি? এজনী ছোৱালীৰ কাৰণে। যিজনী ছোৱালীক মই ইমান ভাল পাওঁ, তাই মোৰ মনৰ অনুভৱেই বুজিব চেষ্টা নকৰিলে। নাই নাই, তাইৰ অবিহনে মই আৰু জীয়াই থাকি লাভ নাই। পাগল নেকি তুমি? ৰাস্তা চলিব আহিছা ভদ্ৰ কৰবাৰ। সি যিয়ে নকৰে, মই এবাৰ ভাল নাপাৰ পিছত সি আৰু চাকৰি কৰিলে মই ভাল পাব নোৱাৰো। মোৰতো আত্মসন্মানৰ কথা আছে।
এইজন দেখোন প্ৰস্তুত সি কিয় এনেকুৱা কৰিলে হেল্ল' কোন কি ও ভাই তই এইবোৰ কি কৰি পেলালি ভাই ভাই তই ইমান ডাঙৰ এটা সিদ্ধান্ত লৈ পেলালি এজনী ছোৱালীৰ কাৰণে অ ভাই এবাৰ চকু মেলি চা না অ ভাই এবাৰ মাত অ ভাই এবাৰ নয়ন বুলি মাত না ভাই তই এইবোৰ কি কৰি পেলালি ভাই তোৰ অবিহনে আমাৰ আছে কোন ভাই হ'ব, হ'ব, নাকান্দিবা, নাকান্দিবা। আজি মনটো বহুত বেছি বেয়া লাগিছে ভাই তাকে মোৰো খবৰটো শুনাৰ পিছত বহুত বেয়া লাগিল, কিন্তু মই যাব নোৱাৰিলো না। আৰু এটা কথা, সি যে এজনী ছোৱালীৰ কাৰণে নিজৰ জীৱনটো ধ্বংস কৰি দিব সপোনতো ভবা নাছিলো মই। এতিয়া তইতো গমেই পাইছা ৰঞ্জনো সেই ছোৱালীজনীক মানে ভাল পায় হয় নেকি? তাকো সেই ছোৱালীজনীৰ পৰা আঁতৰাব লাগিব। নহলে তাৰ নিচিনাকৈ ৰঞ্জনেও মানে এনেকুৱা সিদ্ধান্ত লৈ পেলাব আমি দুয়ে কৰিব লাগিব এই সিদ্ধান্ত এতিয়া গৈ থাকো এটা কাম কৰো আমি, কি যাম ৰঞ্জনকতো আমি ছোৱালীজনীৰ পৰা আঁতৰাব নোৱাৰিমেই। আমি এটা কাম কৰো যে ছোৱালীজনীক আমি শেষ কৰি পেলাও। সেইটো কৰিব পাৰি তেতিয়া মানে আমাৰ ৰঞ্জনো বাচি যাব এই ফাল্টু ছোৱালীজনীৰ লগত থকাতকে নথকাই ভাল কালি আমি চাফা কৰি পেলাম। চাফা কৰি দিব লাগিব তই কিন্তু আজি বহুত নিচা কৰিছা দেই ভাই। নিশ্চয় মই কৰিছো নে তই কৰিছ ভাই চা ভাই, এইখিনি নিচা কৰিবই লাগিব, কাৰণ আমাৰ মাজৰ পৰা আমাৰ আপোন বন্ধু গুচি গৈছে। কথাটো হয় কিন্তু কি কৰিবা কি কৰিবা? আমি ইয়াত কিয় আহিছো? তাক মাৰিব লাগিব আজি তাইক খালাচ কৰি পেলা। তাই আহিবৰ হৈছে কেতিয়া আহিব তাই? আহিবৰ হৈছে এই আহিছে আহিছে